Hello guys, welcome to my YouTube channel. So guys, বিছনা পাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল বুলি মই আশা কৰিছোঁ। আজি বিছনা পাই ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। তাৰ বিশেষ কাম আছে মোৰ, কামটো আপোনালোকক দেখাই দিম। অলৰেডি দেখাইছিলোঁৱে, তথাপি মানে কামটো আৰু এবাৰ আপোনালোকক দেখাই দিম। এতিয়া উঠি লৈছোঁ। দেখিছেনে? আজি এটা পাৰ্টি আছে। পাৰ্টিৰ কাৰণে পাৰ্টি বুলি নহয়, পাৰ্টিয়ে আচলতে আজি মই মোৰ যিডোখৰ মাটি লৈছিলোঁ সেইখিনিত বাউণ্ডাৰী ৱাল মাৰিবৰ কাৰণে ইয়াত নিচিনা বুট আৰু মৌ গুটিয়াই থৈছোঁ। এইফালে এইখিনি ইয়াতে শাক পাচলিখিনি ধুনীয়াকৈ আনি থৈছোঁ। আৰু তাত আজি গৈ খুঁটা পুতিম। খুঁটা পুতি তোমাৰ বাউণ্ডাৰী ৱালৰ কাৰণে ৱাল মাৰিম। আৰু সিমানে আৰু ৱালখিনি মাৰিম। তাৰপিছত আৰু বেলেগ কি হয় আপোনালোকক দেখাই গৈ থাকিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আপোনালোকৰ অলপ মৰম চেনেহ আৰু আশীৰ্বাদৰ কাৰণে এইটো মই আগুৱাই যোৱাত অলপ সহায় হ'ব। গতিকে আপোনালোক সকলোৱে সহযোগিতা কৰিব। মোৰ ভিডিঅ'বিলাক চাব, সম্পূৰ্ণকৈ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল কমেণ্ট কৰিব। সেয়াই আৰু লগত দেখাই গৈ আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকোঁ। এতিয়া ৰাতিপুৱা হৈছেহে, 7:30মান বাজিছেহে আৰু আমি এতিয়া ওলাই যাম। এতিয়া তালৈ আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাই গৈ আছোঁ, আপোনালোকে চাই যাব। এইকণ হ'ল মই লোৱা মাটিকণ। ইয়াতে শিলবালি, ৰ'দ, চিমেণ্ট চব পেলাই থৈছোঁ। ইয়াতে আৰম্ভ কৰিম এতিয়া মোৰ প্ৰথম ৱালখন। তাৰপাছত মই সিহঁতৰ কাৰণে খানা খাবলৈ মাছ ল'লোঁ। মাছ লৈ গৈ আকৌ মই আহি জেগাটোত উপস্থিত হ'লোঁ। উপস্থিত হৈ এয়া সিহঁতৰ লগত কাম লাগিলেহি। বাবাও লাগি আছে। ইয়াৰ বাবা হয় কোৰ মাৰি থকাজন। তাৰপিছত আকৌ আমাৰ মা আৰু বাইদেৱে এয়া বুটমাহ বাছত লাগি আছে। চবেই টকা ভাগাকৈ কাম কৰিছে। ককাই ভাই চব আহিছে, মাহঁতো আহিছে, চব আহিছে, বিটিং আহিছে। এয়া কামখিনি ধুনীয়াকৈ লাগিছে আৰু আমাৰ আৰম্ভ হ'ব এতিয়া। আৰু খুঁটা পুতা আৰম্ভ হ'ব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আমি কেনেকৈ নীতি নিয়মত কেনেকৈ কি পাৰোঁ আমি কৰি যাম। গাঁতটো খান্দি থকা হৈছে, অলপ সৰু হৈছিলে, তথাপি আকৌ এবাৰ কৰি খানা হৈছে। আমি খুঁটাটো ধুনীয়াকৈ পুতিম। গতিকে আজি অকল এটাই পুতা হ'ব, বেছি পুতা নহয়। কিন্তু মই বস্তুখিনি সৰহকৈ আনিলোঁ যদিও আজি এটাই পুতিম। এইখিনি আকৌ বেগ লৈ যাব লাগিব। আৰু এয়া খুঁটা চুটা মানে পুতিবলৈ আৰম্ভ কৰিছোঁ। এয়া মায়ে নিয়ম নীতি ভাৱে যিখিনি কৰিব মায়ে কৰিব লৈছে। ধূপ চুপ জ্বলাই কৰি লৈছে। বাবা আকৌ লগতে আমাৰ বন্ধু মিস্ত্ৰী লাগি আছে। সকলো একেলগে লাগি আছে। নিয়ম নীতিখিনি কৰি লওঁ। কৰি লৈ পেলাই আমাৰ খুঁটা পুতি তাৰপিছত আমি প্ৰসাদ চসাদ খাম চবেই। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰে চাই থাকক। কিবা এটা জীৱনত কিবা এটা কৰিবলৈ আগবাঢ়ি আহিছোঁ। সকলোৱে সহায় কৰিব, আশীৰ্বাদ কৰক যাতে সম্পূৰ্ণকৈ মোৰ কাম কাজখিনি শেষ হয়। তাকে ভাবি কামখিনি আগবাঢ়ি আহিছোঁ। জীৱনত বহুত আশা আছে, সপোন আছে। সপোনখিনি খেদি আহি এইকণ জেগাত উপস্থিত হৈছোঁহি। বহু বাধা বিঘিনি আহিছে, বহুত কষ্টও হৈছে, তথাপিও সকলোখিনি নেওচি আমি আকৌ উপস্থিত হৈছোঁহি মোৰ জীৱনৰ। এয়া দেখিছে নহয় আপোনালোকে কেনেদৰে কামবিলাক। আমাৰ আচলতে দুখীয়া মানুহবিলাকে এইটোৱে সম্পূৰ্ণকৈ একো এটা কাম কৰিব নোৱাৰিলেও যদিও তথাপি অলপ সপোনবিলাকতে বহুত ডাঙৰ সপোন বুলি আমি ভাবি লৈ লওঁ। সেনেকৈ আৰু এয়া আমি সেৱা কৰি লওঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি লওঁ যাতে খুব সুন্দৰকৈ খুব কুশলে পাৰ হৈ যায়।
কি বলা যাব কি ভাইতে শুনে কি ভাইতে অকানা ভাইতে তাহে তুমি যাগে ভাইতে যোৱা আকৌ ভাইতে না তুমি যোৱা আকৌ মান ভাইতে না কৃষ্ণ কৃষ্ণ ইতিমধ্যে আমাৰ সেৱা কৰি হৈ গ'ল আমি এতিয়া সকলোৱে অলপ অলপ নিয়ম অনুযায়ী আমি ককা চলে যোৱা হেৰি দিবাগে যোৱা বাবাই প্ৰথম দি লৈছে শিল বালি দিবাগে যোৱা তাৰপিছত মা দিব তাৰপিছত আমি একেলগে দিম আইতা চলে যা আইতা ধৰি পিনে দিবাগে যোৱা আপোনালোকে এইডাল লগত সেইফালে যোৱা আইতাৰ লগত দিয়াগে যোৱা মা ইয়াকো দিয়া দিয়া আকৌ ইফালে আৰু আমাৰ এয়া ফুপুও দিব লৈছে সিও কৰি আছিলে সিও দি দিছে অকণমান দি লৈছে আৰু তাৰপাছত মই অলপ দি দিলোঁ নিয়মৰ অনুযায়ী অলপ দি দিছোঁ আৰু আমাৰ মিস্ত্ৰীয়ে হিলাই আছে আমাৰ মিস্ত্ৰীয়ে দিও কৰিয়ে আছে আমাৰ বাইদেৱে অলপ দি দিব ক'লোঁ বাইদেৱে অলপ দি দিছে আমাৰ মেডাম মানে ইয়া তাই অলপ দি দিছে ইতিমধ্যে আমি সকলোৱে দি কৰি শেষ কৰিলোঁ তাৰপিছত এতিয়া আমি শেষত মিস্ত্ৰীয়ে দি দিছে আৰু মিস্ত্ৰী আমাৰ বন্ধু মিস্ত্ৰীয়ে দি দিছে তাৰপিছত আমি আৰু আৰম্ভ কৰিম আমি খানা পিনাত খানা বুট মগু আনি ধুনীয়াকৈ খামাৰিম আৰু তাৰপিছতে ইয়া প্ৰসাদ বিতৰণ হৈ গ'ল আমি খাই আছোঁ প্ৰসাদ সকলো আহিছে আৰু ধন্যবাদ সকলোৱে চাই থকাৰ কাৰণে ভিডিঅ'টো